ৰাজ্যত পুনৰ আৰম্ভ হ'ব ড্ৰাগছ বিৰোধী অভিযান। ড্ৰাগছৰ বিৰুদ্ধে বিধানসভাত ঐক্যপটত শাসক বিৰোধী। নৱপ্ৰজন্মক ধ্বংসৰ মুখলৈ ঠেলি দিছে ড্ৰাগছে। ড্ৰাগছ ব্যৱসায়ীক এনকাউণ্টাৰ কৰাৰ বাবে আহ্বান আজমলৰ। আৰক্ষী পূৰ্বতকৈ অধিক কঠোৰ হোৱাৰ ইংগিত দিলে মুখ্যমন্ত্ৰীয়ে। ৰাজ্যত বাৰুকৈ শিপাইছে ড্ৰাগছ। ড্ৰাগছৰ পয়োভৰক লৈ চিন্তিত শাসক বিৰোধী। মঙলবাৰে অসম বিধানসভাৰ বাজেট অধিৱেশনৰ দ্বিতীয় দিনত ড্ৰাগছমুক্ত অসমৰ প্ৰসংগ উত্থাপন কৰিলে বিধায়ক জাকিৰ হুছেইন সিকদাৰে। অধ্যক্ষই দিলে অনুমতি। প্ৰতিটো ৰাজনৈতিক দলৰ একোজনকৈ বিধায়কে বক্তব্য দিলে বিধানসভাত। ড্ৰাগছক লৈ চিন্তিত সকলো। প্ৰতিটো দলৰ বিধায়কৰ বক্তব্যত স্পষ্ট হ'ল ড্ৰাগছ বহু দলৈকে শিপাই গৈছে ৰাজ্যত। এতিয়াই নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে অচিৰেই পঞ্জাৱৰ দৰে সূচনা হ'ব পাৰে অসমত। সেই ড্ৰাগছ নিয়ন্ত্ৰণৰ বাবে উচিত পদক্ষেপ লোৱাৰ আহ্বান। বিধায়ক জাকিৰ হুছেইনে গৃহ আৰু ৰাজনৈতিক বিভাগৰ মন্ত্ৰীৰ দৃষ্টি আকৰ্ষণ কৰি কয়, ড্ৰাগছ মুক্ত অসম গঢ়াৰ ক্ষেত্ৰত কঠোৰৰ পৰা কঠোৰ ব্যৱস্থা অসম আৰক্ষী অসম চৰকাৰে লওক, তাক পূৰ্ণ সমৰ্থন থাকিব। মনত কষ্ট পাওঁ, আমাৰ চকুৰ সন্মুখতে এজন সফল ডেকা, এহাল উঠি অহা কোনোবা যুৱক যুৱতী নৱপ্ৰজন্মক ধ্বংস হোৱাটো দেখিব নোৱাৰো। ড্ৰাগছৰ লগত কোন জড়িত, ড্ৰাগছ কোনে খায়, কোনে বিক্ৰী কৰে, কোনে সেৱন কৰে, এই কথাবিলাক অসমৰ প্ৰত্যেকটো থানা আৰু আউটপোষ্টৰ OC IC জানে আৰু নাজানিলেও ভালদৰে যদি তদন্ত কৰে সকলো নাম তেওঁলোকে জানিব। অসম পুলিচ ইচ্ছা কৰিলে ইয়াক ৰোধ কৰি দিব পাৰে, বহু শতাংশ ৰোধ কৰি দিব পাৰে।